এণ্ডিং ক্লিপ ড্ৰোন ক্ৰেজ হোৱাৰ বেয়া লাগিছে বাৰু কি কম হেল্ল' ভিউৱাৰ্ছ মই এটা ভিডিঅ'লৈ স্বাগতম এতিয়া গৈ আছোঁ মানে এটা ভিডিঅ' শ্বুটত গৈ আছোঁ তো মিচিঙৰ ভিডিঅ' শ্বুট তো চাই থাকিব কি হয় দেখাবলৈ চেষ্টা কৰিম মিচিঙৰ ভিডিঅ' শ্বুটৰ কাৰণে গৈ আছোঁ আমি দুটা তো কাৰণে আমাৰ নিজৰ লগৰে মানে লগৰ এটাৰ তো গানৰ টিম মেম্বাৰৰ মানে এটা গানৰ ভিডিঅ' শ্বুট আছে তো মিচিঙৰ হয় তো সেইটো কাৰণে এতিয়া ভিডিঅ' শ্বুট কৰিব গৈ আছোঁ ক'ত গৈ আছোঁ 𝙸𝚗𝚜𝚝 লোকেশ্যনটো হৈছে 𝙸𝚗𝚜ত গৈ আছোঁ তো চাই থাকক ভালকৈ দেখাম আৰু কেনেকৈ কি হয় তাত সকলো দেখাই থাকিম ভালকৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব লগৰটো এনেকুৱা এটা ৰাস্তা দি আনিছে মানে য'ত নেকি মানে কি কওঁ অপ্ৰতিম পাপ হৈ আছে ইয়াত তো কেনেকৈ কি কৰি আছোঁ নিজেই নাজানো গৈ আছোঁ ধুনীয়াকৈ একদম পাহাৰৰ এলেকা জেগাডোখৰ প্লেচটো ধুনীয়া আছে বাৰু দেই তো আমাৰ ইয়াৰ গোগামুখৰে এলেকা হয় বৰপৰা বুলি কয় তো গৈ আছোঁ ৰাস্তা পৰা একদম লাজ ধৰি আমনি লাগি গৈছে চব গেং গৈ আছে natural vibes যেনেকৈ দেখি আছোঁ তাত মানে তেনেকৈ আহিব নাজানো কিন্তু চকুৱে যে আল্টিমেট দেখি আছোঁ আল্টিমেট এনেকুৱা এটা জেগাত আহি গ'ল চাওক না মোবাইলত ইমান ভালকৈ নাহিব পাৰে কিন্তু চকুৱে ওপছ ৰাস্তাটো জুই মানে পূৰা একদম গলি টাইপত আৰু কি ক'ম আল্টিমেট কৈছোঁ আল্টিমেট এনেকুৱা মানে এটা জেগাত আহিছোঁ ন মানে কি আল্টিমেট পৰিৱেশৰ মাজত আহি নেচাৰেল পূৰা পৰিৱেশৰ মাজত আহিছোঁ কিন্তু ৰাস্তাটো মানে বেয়া ধপাত মানে ৰাস্তাটো মানে ৰ'ব দেখাই আছোঁ ৰাস্তা চক এনেকুৱা মানে ধপাত জিন্দগী ৰাস্তা ন মানে এনেই নেচাৰেল পৰিৱেশটো ধুনীয়া পূৰা পাহাৰৰ এলেকা পূৰা নেচাৰেল গ্ৰীনি সেউজীয়া তো প্লাছ চক এইটো কি ক'ম পূৰা ধূলি এনেকৈ ৰাস্তাত মানে আহিলে পূৰা কঁকাল চকাল বিষ হৈ মইতো বাইক চলাই আছিলোঁ কি হ'ল চেঞ্জ কৰিবলগীয়া হৈ গ'ল মানে একদম খাই গ'লগৈ আৰু মানে কি ক'ম এয়া ৰাস্তা চক ভাই লাহে গোটেই বালি এইখন গাড়ী আহি আছে এখন এইফালে যাব কেনেকৈ সন্দেহ হৈছে হৈ গৈছে এতিয়া ডাষ্টাৰ হয় অফ ৰোডিং গাড়ী যাব লাগে এটা বাৰী কি হয় FZ বাইক গৈছে ফচি গৈছে ছটা তো এইখন ডাষ্টাৰখন যাব লাগে কি হয় ফাইনেলি ডেষ্টিনেশ্যন পাই গ'লোহি আমাৰ
বঢ়িয়াকৈ এতিয়া শ্বুটিং আৰম্ভ হ'ব লৈছে আৰু চাই থাকিব ভিডিঅ'টো আৰম্ভ হৈ গৈছে শ্বুটিঙৰ কাম আমাৰ চবকে নদী পাৰ হ'বলগীয়া হৈ গৈছে এইফালে নদী সেইফালে আমাৰ বুম বুম পূৰা 3 কেজি 4 কেজি দাঙি আছে বুম বুম এই মজা আহিছে বুলি কৈছোঁ বিহুটো মজা এইফালে এডাল দাঙি নদী পাৰ হৈ আছোঁ আমি নদী পাৰ হৈ আছোঁ চব এইফালে বানপানী বুলি ক'লে নদী মানে নদী আৰু পূৰা বুম 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 পূৰা মজাকৈ বুম বুম কৰি গৈ আছে এইফালে চাওক ভিউ মেইন ইয়াত তো এটা শ্বুট এতিয়া শ্বুটৰ কাৰণে গৈ আছোঁ মুকেশ কিবা ক'বা গানৰ বিষয়ে এই মুকেশ গানটোৰ বিষয়ে কি অলপ কৈ দিয়া গানটো মানে ডিৰেকশ্যন চব মই নিজে কৰিছোঁ গাইছোঁ মই নিজে মহেন্দ্ৰ দা মিউজিক কৰিছে শ্বৰ্টকৈ MD বুলিও জানে কৰিছা অৰ্ণৱ লাগাছো আছে ছোৱালীজনী NG দলে আছে ফাৰ্ষ্ট ক্ৰাছ বুলি গানটোৰ নাম আছে তো ট্ৰাই কৰিম ভালকৈ দিব পাৰিম নে ৰাইজে আশীৰ্বাদ কৰিব চেনেলৰ নামটো কৈ দিবা ধুনীয়া চেনেলটোৰ নামটো লেবাং মিচিং হ'ব তলত লিংক দি দিব আমাৰ কেশৱ শইকীয়া দি দিব লিংকটো তাৰপিছত ৰাইজে কৃপা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব চাই দিব আৰু ক'বলৈ একো নাই একদম মজাকৈ ডেছক্ৰিপশ্যনত লিংক দি দিম তো চবেই চাব কি লেবাং আছিলে লিবাং কিবা এটা বুলি আছিলে চাই থাকিব সকলোৱে ভিডিঅ'টো এইফালে এক্টৰ এক্ট্ৰেছ পূৰা ৰেডি কেমেৰা একশ্যন এইফালে পূৰা এক্টৰ আৰ্টিষ্ট মজাকৈ দি আছে এই বঢ়িয়া এই মানুহ ধৰিছে নেকি বাইদেউসকলে মাছ পূৰা মাছ পালে নাই যেন তেনে খোৱাটো কি মাছ পুঠি হিৰো হিৰইন পূৰা দি আছে আল্টিমেট টাইপত কৰিছে ষ্টাইল বেলেগ মানে সিহঁতৰ
এশ নহয় মানে ছিংগল মানুহ অকল গ'লে হেৰি লয় 20 টকা লয় চাইকেল আৰু বাইকৰ সৈতে 30 টকা অঁ বাইকৰ সৈতে 50 টকা আৰু অলপ ডাঙৰকৈ বনাব পাৰে গাড়ীয়ে লৈ যাব পাৰিলে হয় খালি ঘূৰাব নোৱাৰে নহয় অঁ গৰাটো উঠাবলৈ দিগদাৰ হ'ব আৰু মানুহ আহি আছে মানে ন বাবাশ্ৰী হৈ গ'ল পুৰা ড্ৰোন ক্ৰেছ বিচাৰি আহিলোঁ বিচাৰি নাপালোঁ ড্ৰোন এইফালে গৈ থাকিবলগীয়া আছে আমি এতিয়া এইফালে ক'ত এই দাদাজনে চলাই আছিলে ড্ৰোনখন মানে বহুত দুখৰ কথা হৈ গ'ল আজি মানে ক্লিপ লৈ আছিলে গৰু নদীখনত গৰু পাৰ হৈ গৈ আছিলে মানে এইটো ক্লিপ ধুনীয়া ক্লিপ হয় ন তো এইটো মানে লৈ আছিলে ধুনীয়াকৈ একো কথা নাই বতা নাই ডাইৰেক্ট ডিছকানেক্ট হৈ গ'ল ন ডাইৰেক্ট ক্ৰেছ হ'বলৈ জেগাই নাই পূৰা মুকলি নদীৰ ওপৰতে মানে ডাইৰেক্ট অট'মেটিক নাইকিয়া হৈ গ'ল ড্ৰোনখন মানে এতিয়া এইখনত দিছে দাদাজনে পূৰা কষ্ট কৰি নিবলগীয়া হয় মানুহ সদায় অনা নিয়া কৰি থাকে ফেৰলি মনৰ দুখতে এতিয়া বৈঠা মাৰো 75 লোকচান এণ্ডিং ক্লিপ ড্ৰোন ক্ৰেছ হোৱাৰ The next day. তো হেল্ল' ভিউৱাৰ্ছ তো আজি নেক্সট ডে তো আজিও আহি গ'লোঁ কালিৰ শ্বুটিংটোত আহি গ'লোঁ কালি তো কালিটো সম্পূৰ্ণ নহ'লেই ন সম্পূৰ্ণ নোহোৱাৰ কাৰণে আজি মানে আকৌ আহিবলগীয়া হৈ গ'ল সেই ছেইম লোকেশ্যন জীয়া থকাতে তো এইফালে শ্বুটিং আৰম্ভ হৈ গৈছে ষ্টাৰ্টিং তো মই অলপ ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ কালি এণ্ড কৰাও নাই তো আজি আহিবলগীয়া হ'ল কাৰণে তো নেক্সট ডে শ্বুট আজি তো শ্বুটটো কৰি মেলি লওঁ চাই থাকিব ভিডিঅ'টো মজাকৈ বহিবৰ কাৰণে কি বিচাৰি আছে চাওক বহিব ছাঁত বহিবৰ কাৰণে মেইন বস্তু এইটোৱে ক'ৰবাত কি কুন্দা দাঙি মেলি আনিছে বহিবৰ কাৰণে Minutes later. তো এতিয়া হৈ গ'ল ৰাতি 6টা বাজিলে এয়া ছেকেণ্ড ডে শ্বুটৰ পৰা গৈ আছোঁ ঘৰত তো ৰিটাৰ্ণ টু হোম গৈ আছোঁ এতিয়া এইফালে ৰখি আছোঁ মজাকৈ মানে তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ অহা গ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো দবাই দিব ঘণ্টাটো কটং টংকৈ দবাই দিব জল্দি একদম মোক 1K কৰি দিয়ক আৰু মজাকৈ কিবা হ'লে পাৰ্টি খুৱাই দিম ন 1K হ'লে মই পাৰ্টি দিম আজি নিজান একদম জুনৰ
পোহৰৰ মাজত মানে আকাশৰ তৰা আৰু জোনৰ মাজৰ পৰা কৈছোঁ আৰু 1K সোনকালে কৰি দিয়ক জলদিছে। তো আপোনালোকক মই পাৰ্টি খুৱাই দিম মজাক যি খায় তো একদম বঢ়িয়াকৈ কৰি দিব আৰু মৰম দিব দেই সদায় সদায়। তো মৰম দিলেহে ভিডিঅ' চিডিঅ' বনাবলৈ অলপ সুবিধা পাওঁ ন নে কি কয়। তো চাই থাকিব মজাকৈ আৰু সদায় মৰম দিব আশীৰ্বাদ কৰিব যাতে ভালকৈ বনাব পাৰোঁ ভালকৈ হেৰি কৰিব পাৰোঁ। তো বাই বাই। সেই দুটা এইটো এটা আমি দুটা যাব লৈছোঁ। তো কিবা ক'বা নাই নো কমেণ্ট। এই লাজ কৰিছে এয়া ধুনীয়াকৈ ন' কমেণ্টছ মাৰিছে। তো বঢ়িয়াকৈ তো সকলোৱে যাতে মৰম দিব চেনেহ দিব আৰু কি দিব মৰম দিব চেনেহ দিব নাজানো বাকী চেনেহ দিলি ভাতেকাতে লগ পাই এনেকৈ চামথিং কিবা এটা আছিলে আৰু তো সেইটো দি দিব ধুনীয়াকৈ দেই। এই গাব চাব নাজানো দেই একদম এতিয়া এই ভাইৰেল নকৰিব আকৌ এইকণ বহুত মানে ইজ্জত হৈ যাম মানে। তো বাই 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 যাওঁ একদম মজাকৈ।